Good morning, my dear all. আন এটা দিন শিলঙৰ পৰা শিলঙত আছিলে আমি তো ৰাতি হোটেলত থাকিলো এতিয়া অলপমান এতিয়া 5টা বাজি গ'ল বাৰু 5:30 হ'ল অলপ বলো এনে যেহেতু টাইম আছে অলপ দেৰিকে ওলাই যাম অলপ ভাবিলো বলো বাহিৰত এনে যাওঁচোন ৰাতিপুৱাৰ শিলংখন চাই আহো আৰু সব বন্ধ হৈ আছে বাৰু এতিয়া খোলা নাই আমি তিনজনী হেয়া মুন হাংমা তাৰ পিছত এনেকৈ ওলাই আহিছোঁ আমি আজি আপোনালোকে চাই থাকিব যোৱাকালি ভিডিঅ'টো বাৰু মই মানে শিলঙত আমাৰ কি কৰিলোঁ কি গতি হ'লটো দেখুৱালোৱে তাৰপিছত আজি যোৱা ক'লে হ'ব সেইটো ভালদৰে ডিচাইড হোৱাগেই নাই আমাৰ যাম আৰু ক'ৰবালৈ আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ এটা লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি নাই কৰা আৰু যিসকলে কৰিছে যিসকলে মোৰ ভিডিঅ' চাই আছে তেওঁলোকক বহুত বহুত ধন্যবাদ মোৰ ফালৰ পৰা জুনৰ ফালৰ পৰা সদায় এনেকৈ চাই থাকক মোক সাহস দিয়ক মই সেইটোৱে বিচাৰোঁ আপোনালোকৰ পৰা তো চাই থাকিব ভিডিঅ'টো আজি শেষলৈকে আৰু এয়া মৰ্ণিং শিলং মই অলপ চলপ দেখুৱাম আপোনালোকক দেই ভিডিঅ'বিলাক অলপ দীঘল হৈছে কাৰণ যিহেতু মই দিনটো ঘূৰোঁ অলপকৈ কৰিলেও ভিডিঅ'টো অলপ দীঘল হৈছে কিন্তু আপোনালোকে সেইখিনি টাইম উলিয়াই ভিডিঅ'টো চাব বজাৰখিনি অলপ পিছত আহিলে কেনেকুৱা জাম ভিৰ ভাৰ হৈ যায় আৰু ইমান ট্ৰাফিক হৈ থাকে এতিয়া চাওক কি শুনশান হৈ আছে এইয়া টেক্সি ষ্টেণ্ড আমাৰ হোটেলটো মানে ওচৰতে আৰু পুলিচ মাৰ্কেটৰ নিয়াৰবাই 2 মিনিট পেডেল চাওকচোন কিমান স্কচৰ গছ আৰু মানে এনেকুৱাকে লাগি আছে নহয় স্কচ এইবিলাক দেখিছে ঠিকছেনে লাগি আছে গোটেই শিলঙত একদম ইফালে ইফালে চব এনেকৈ জংঘলৰ নিচিনা স্কচৰ গছ মানে কি মজা মজা লাগি আছে যি দেখা পাই একদম কি ছিঙিবতো নোৱাৰোৱে দেখা পাই লোভ লাগি গৈছে এইবিলাক স্কচ মানে আমাৰ তাত যেনেকৈ ভুল লাগে ইয়াত পুৰা জংঘলত মানে পুৰা স্কচ আমাৰ হাংমাই এটা ছিঙিছে হাংমা দেখুৱাই দিয়কচোন তোৰ স্কচটো হাংমাৰটো চাওঁ এইটো সৰু মৰু এটা হাংমাই পালে স্কচ এই স্কচ ছিঙি আনিছে চব কিমান আনিছে সেইখিনি স্কচ চুৰ আমি আজি আমাৰ গ্ৰুপটো আমি এতিয়া ওলাই আছো যাবলৈ এয়া যুগল নয়ন জয়ন্ত আমাৰ দুদু ইয়াতে শুয়ে আছে ড্ৰেছ কৰি সৰু বেটা আমি এতিয়া ব্ৰেকফাষ্ট কৰিব যাওঁ মানে হৈ গ'ল আৰু 8টা বাজু আমি ৰেডি হৈ গ'লো এতিয়া আমি চবে খাই আছো কি খাইছো ৰাণী বেবী পাইছে নেকি ৰাণী কি খাইছা বেটা লুচি আৰু কি ঘুগুনি এয়া তই জন্ত পোৱা নাই নেকি তই নাই পোৱা নাই আহিব বাৰু এই আমাৰ সৰু বেটা ৰিচান্তও খাইছে এয়া মৰ্ণিং আৰু গুড মৰ্ণিং কৈ দে চবকে গুড মৰ্ণিং কৈ দে আকৌ চবকে গুড মৰ্ণিং এভৰিৱান চাহ তাহ খাই ওলালোঁ ব্ৰেকফাষ্ট কৰি এতিয়া পাইছে 9টা তো 9টা বজাত আমাৰ গাড়ী ৰেডি যাবৰ কাৰণে ৰাণী যায়গা কিয় ৰাণী থাকি যোৱা ইয়াতে হা কিয় নাথাকা থাকা এয়া চবে বহি আছে গাড়ী ষ্টাৰ্ট দিব আৰু নয়ন ঠিকে আছ এয়া আমি গৈ থাকোঁ আৰু জাৰ্ণিটো চাই থাকিব দেখুৱাই থাকিম মজা চিনাৰী আমি ক'ত গৈ আছো এতিয়া আমি ক'ত গৈ আছো আমি গৈ আছো আজি ডাউকি কি মজা চিনাৰী দেখিছে আল্টিমেট ভিউ যোনে দেখিছে শিলং তেখেতসকলেতো গমেই পায় আৰু যোনে নাই দেখা তেখেতসকলৰ দেখি খুব ভাল লাগিব আৰু মোৰ ইমান ভাল লাগি আছে মানে মই এনেকুৱা লাগি আছে আহি আছো অকল ভাল ভিডিঅ' মানে দেখি আছো পাহাৰ গছ
তো লাগি আছে আপোনালোকক দেখুৱাই থাকিম নেকি ভিডিঅ'টো এনেকা হ'লেতো গোটেই দিনটোৱে চলি যাব মানে দেখিছে ইমান ধুনীয়া আৰু আমি গৈ আছো যে ডাউকিটো আৰু মজা আৰু মাইণ্ড ব্লয়িং মানে স্পীচলেছ হৈ গৈছো মই স্পীচলেছ মানে থেংক ইউ গড তুমি ইমান ধুনীয়া চিনাৰী আমাৰ নৰ্থ ইষ্টত দি থৈছা চ' আমি চাব পাৰিছো ভগৱানৰ কাৰণে ভগৱানৰ কৃপা এইবিলাক আমাৰ নৰ্থ ইষ্টৰ ওপৰত সঁচাকে দেই বাহিৰত যাবই নালাগে যিবিলাক সৌন্দৰ্য আমাৰ ইয়াত আছে নহয় বেলেগ জেগা চাবগৈ নালাগে মানে চাওকচোন কি ক'ম আৰু মাইণ্ড ব্লয়িং মানে মই স্পীচলেছ হৈ গৈছো আৰু আমাৰ চবেই স্পীচলেছ ৰাইট নাও speechless wow tremendous beauty Salman Khan চাওক ভিডিঅ' মানে চাওক আৰু সেইটো এটা ঝৰ্ণা ৱাও আমাৰ জয়ন্ত বহুত হেপী না জয়ন্ত বেছি চাইডত নাযাবি খালি দেই ভালকে আছে জয়ন্ত বেছি চাইডত নাযাবি হা এয়া হ'ল আমাৰ নৰ্থ ইষ্ট বিউটি ন বেটা কি হয় বেটা আৰু আমাৰ চেনেলটো কি কৰি দিব আৰু ছাবস্ক্ৰাইব এনেকুৱা ধুনীয়া চিনাৰী চাবৰ কাৰণে আমাৰ ভিডিঅ'টো ছাবস্ক্ৰাইব এণ্ড লাইক কৰি দিব এণ্ড কমেণ্ট কৰি দিব আৰু গৈ থাকোঁ আকৌ এতিয়া গাড়ীত আমি আজি বনাই খাই দিব লাগিছিল ন বহুত ভাল লাগিব এতিয়া আমি আহি আছো মানে আচলতে ডাউকি যোৱাৰ ৰাস্তাতে পাই যায় যিটো আমাৰ এছিয়াৰ গ্ৰীণলেছ ভিলেজ মৌলিলং তো আমি আহি আছো মৌলিলং ভিলেজলৈ কি ধুনীয়া ৰাস্তা দেখিছে আৰু এইবিলাক গছ সৰু বাঁহৰ গছ আছে মইতো আদাৰ গছ বুলিয়ে ভাবিছিলো ভাইটিহঁতে কৈছে আদাৰ গছ মই বোলো আদা যদি আমি আদা লৈ ল'ম আৰু এইফালে হাঁহিছে সিহঁতি মোক কিন্তু একো নাই মই ইমান নাজানো ন বস্তুবিলাক এতিয়া সেইফালে গৈ আছো ৰাস্তাটো অলপ সৰু কিন্তু মজা লাগিছে আহি পিনে আৰু মৌলিলং ভিলেজখনো আপোনালোকক দেখুৱাম চাই থাকিব এনেকৈ আৰু 18 কিলোমিটাৰ হয় মানে যিটো মানে মেইন ৰাস্তাৰ পৰা 18 কিলোমিটাৰ হয় তো আমি এতিয়া আহিলোঁ 2 কিলোমিটাৰ মানহে আহিছোঁ আৰু যাব লাগিব বাইকখিনি গৈ পিনে আপোনালোকক আকৌ লগ এখন মজা ব্ৰিজ পাই গ'লোঁ লোহাৰৰ আহি আছোঁ পুৰা জংগলৰ মাজত এইফালে নদী পানী আৰু ইমান জংঘল ৰাতি আহিবলৈ কিন্তু ভয় লাগিব দেই আৰু অলপ মানে আগত দেখি আহিলোঁ হাতীৰ মানে একদম কেঁচা হাতী ওলাই নেকি এতিয়া সেই আমি আৰু এইফালৰ পৰা দেখিছিলোঁ বাংলাদেশৰ যিখিনি পথাৰ নিচিনা সেনেকুৱাও দেখিছিলোঁ এইটো বাংলাদেশে চাগে সমতল এৰিয়া দেখিছিলোঁ অলপ দূৰলৈ ওপৰত আছোঁ যিহেতুকে তললৈ দেখি পাইছোঁ কাৰণ ডাউকিলৈ বেছি দূৰ নাই আৰু এইটো মৌলিলঙৰ পৰা আকৌ এনেকৈ ওলাই যাব লাগিব কিন্তু সেয়া আৰু হয়তো সেইখিনি বাংলাদেশে হ'ব মৌলিলং এতিয়াও আছে আমাৰ 9 কিলোমিটাৰ এই 9 কিলোমিটাৰ আহিলোঁ আমি জংগলে আমি আহি আছোঁ কেনেকুৱা দেখিছে মৌলিলং আহিলে এয়াই হ'ল ভিডিঅ'ছ এয়া হ'ল চিনাৰী ৰাস্তা পুৰা জংগল আৰু এইটো আৰবি গেষ্ট হাউচ এয়া সোমাইছোহি আৰু লাহেকে এইটো ঘৰটো বৰ ধুনীয়া বনাই থৈছে আৰবি গেষ্ট হাউচ এই আমি মৌলিলং সোমালোৱে আৰু ন আমি মানে এতিয়া গাড়ীখন ৰখালো গাড়ী ৰখাই পিনে মৌলিলং যোৱাৰ আগতে এই ৰুট ব্ৰিজ বুলি যে শুনা মানে ময়ো শুনা পাই আছোঁ মই অহা নাই তো আমি এতিয়া গৈ আছোঁ ৰুট ব্ৰিজলৈ মানে যিটো মৌলিলং ভিলেজৰ ৰাস্তা সেই ৰাস্তাটোতে আচলতে ৰুট ব্ৰিজৰ ৰাস্তাটো পায় তো আমি ৰুট ব্ৰিজৰ ফালে গৈ আছোঁ খুব ধুনীয়া এখন শিপাৰ দলং চাওঁগৈ ময়ো চাওঁ আৰু আপোনালোকেও চাওক মই ভিডিঅ'ত অলপ আপোনালোকক দেখুৱাম আৰু ভাল লাগিলে ক'ব ৰুট ব্ৰিজখন সঁচাকৈ খুব ধুনীয়া মই বেলেগৰ হেৰিয়াত দেখি আছোঁ মানে ভিডিঅ' হওক বা ফটো হওক তো আজি মই নিজে চাবলৈ আহিছোঁ দুদু ৰুট ব্ৰিজ চাব আহিছ কেনেকুৱা লাগি আছে মজা এয়া মোনো কোৱা বেটা বঢ়িয়া লাগে হাউ টু ফিল ইয়ৰ অ' টেঙা গছ ৰবাব টেঙা ন হা টেঙা এটা ছিঙিয়ে লওঁ নেকি আমি
টেঙা এইফালে পকি আছে একদম ৰবাব টেঙা এতিয়া অলপ অলপ গৰম লাগি আছে ন খালে ইমান মজা লাগিলে হয় টেঙা নিমখ জলকীয়া সানি মজা টেঙা এইকেইটা আৰু ইয়াতে সব বস্তুৱে পুৰা ফ্ৰেছ ফ্ৰেছ আৰু বহুতখিনি ওপৰৰ পৰা আহি আছো আৰু এতিয়া তলত পুৰা নিজৰাৰ পানীৰ মাত শুনি আছো দেই বহুত মানে ভাল লাগিব আপোনালোকক দেখুৱাই আছো চাব আৰু বহুতখিনি তললৈ নামিব আছে হ'ব অলপ তললৈ নামি পিনে এন্ট্ৰি কিतना करके এন্ট্ৰি পাৰ পাৰ্সন 40 আৰু এইফালে তলত অকণমান দেখা পাব চাগে নিজৰা আজি মোৰ এটা আশা পূৰ্ণ হ'ল এই ৰোড ব্ৰিজখন দেখিছে হিপাৰ দলংখন তো আহি পালোহি হিপাৰ দলংখন অলপ বগাব লগা হ'ল আৰু পাহাৰটো অলপ অলপ নামি আহিছোঁ আৰু আছে বহুত মানুহ আহিছে আছে ভাল লাগিছে দেই ৱাও আৰু এইফালে নিজৰা বনাই থৈছে বাঁহৰে অলপ বেয়া হৈছে তো বন্ধ আছে আৰু উঠাটো আচলতে ভালো নহ'ব মইতো নুঠো বাৰু এইয়া হিপাৰ দলংখন ইমান প্ৰকৃতিৰ এইবিলাক সৌন্দৰ্য মানুহে এনেকৈ কৰিব নোৱাৰে প্ৰকৃতিয়ে যেনেকৈ মানে দি থৈ দিছে ইয়াত আৰু এনেকৈ বহু বুলিলেও পাৰে অলপ চলপ ভাগৰ লাগিলে আৰু এইখিনি সৰু সুৰা দোকানো আছে কিবা খাওঁ বুলি ক'লেও খাব পাৰে ধুনীয়াকৈ ना बहुत माने बिराट बेसि ভাল লাগিছে बहुत अच्छा আমাৰ লাভলি ঘৰৰ মানুহ কিজন দে এইয়া সব মানে মোৰ আপোনখিনি সবে ইয়াতে এনজয় কৰি আছে আপোনালোকে আহিলেও এনজয় কৰিব পাৰিব খুব ধুনীয়া লাগে ন নাই চাবি জোতা জোতা তিয়াই ল'লে আৰু দিগদাৰ হ'ব পানীখিনি ঠাণ্ডা আছে চাগে ন বঢ়িয়া লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে ক'ব দেই এবাৰ ভিডিঅ'টো চাই কমেণ্টত ক'ব বোলে কেনেকুৱা লাগিলে আৰু কোনোবাই যদি ইয়ালৈ আহিছে সেইটোও ক'ব যে মই এইটো জেগাত আহিছিলোঁ তেখেতৰ ফিলিংছ কেনেকুৱা ক'ব কমেণ্টত আৰু মোৰ বেছি ভাল লাগিব তেনেকুৱা হ'লে আৰু তেনেকুৱা ক'ব যে আৰু এনেকুৱা এটা জেগা আছে আপোনালোকে গৈ চাবচোন বহুত বেছি ভাল লাগে সেই তেনেকুৱা আৰু কথাবিলাক ইজনে সিজনৰ মাজত শ্বেয়াৰ কৰিলেহে বস্তুবোৰ গম পোৱা যায় ন ময়ো কাৰোবাক দেখি আহিছোঁ হয়তো মোক দেখিও কোনোবা হয়তো আৰু দুজন আহিব পাৰে বা ময়ো আৰু কাৰোবাৰ কিবা এটা গম পাব পাৰোঁ তেনেকুৱাই কথাবিলাক এইফালে গাঁও ধুই আছে দেখিছে আচ্ছা আচ্ছা বেটা হেল্ল' ৰাণী কেনেকুৱা লাগিছে বেটা কিমান মজা ৰাণী বহুত মজা ঐ হাক মাৰ মজা আপোনালোকেও আহিব চাব যোনে চোৱা নাই আৰু যিসকলে চাইছে মইতো কৈছোৱে কমেণ্টত ক'ব চাইছোঁ বুলি আৰু এই হিপাৰ দলংখন মানে আমাৰো বাঢ়ি গৈয়ে আছে তাৰ এইটো এটা বিশেষত্ব আছে আৰু মই জোতা খুলি ল'লোঁ অলপমান বোলো জোতা খুলি খালী ভৰিয়ে খোজকাঢ়ি আছোঁ এতিয়া এই ৰোড ব্ৰিজখন চাই আহিলোঁ মানে অলপ হেৰি আৰু ৰোড ব্ৰিজৰ পৰা ওলাই সেইটো ৰাস্তা অকণমান ফাটি পিনে এতিয়াহে মৌলিলং ভিলেজটো গৈ আছোঁ বেছি দূৰ নহয় মৌলিলং ভিলেজলৈ আৰু ৰোড ব্ৰিজত বহুত ভাল লাগিলে মই কৈয়ে আছোঁ আৰু 100 বাৰমান চাগে কোৱাই হৈছে সঁচাকৈ বহুত ভাল লাগিছে এতিয়া মৌলিলঙলৈ গৈ আছোঁ মৌলিলঙো অকণমান দেখুৱাম আপোনালোকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ ইমান ভিতৰ আহিও যে ইমান ধুনীয়া মানে এনেকুৱা জাগা আছে মানে ভাবিবই নোৱাৰি নিজে নেদেখিলে একদম চাফ চিকুণ পৰিপাটি এই বাবুটো দেখিছে
ইমান মানে ভিতৰ আহিও যে ইমান ধুনীয়া মানুহবোৰ এনেকৈ থাকে মানে এক্সপেক্ট কৰা সঁচাকৈ মানে মুস্কিল আৰু ইমান নেচাৰেল ইয়াতে মানুহ মানে আৰামছে 100 বছৰ জীয়াই থাকিব পাৰিব আমাৰ তাততো 60-70 বছৰ মৰি যায় ইয়াত ইমান ধুনীয়া নেচাৰেল পৰিৱেশ তো 100 বছৰ চাগে ধুনীয়াকৈ জীয়াই থাকিব নেকি মানে বাহিৰৰ একো হাৱাই নাই আৰু ইয়াত অলপ নেটৰ প্ৰব্লেম নেটটো তেনেকৈ নাপায়ে পংটং এইয়া অলপ সমতল জেগা দেখিছে যে সেইবোৰ কিন্তু আমাৰ অসম নপৰে আকৌ বাংলাদেশ পৰি যায় পুৰা সমতল আৰু আমি এতিয়া গৈ আছো ডাউকি তো ওলাই আহিলো মানে মলিলং ভিলেজটো কি আৰু মানে যিখিনি আমি গৈছিলো ৰুট ব্ৰিজৰ লগতে মানে যিখিনি গাঁও আছে সেইখিনি বহুত ক্লিন হয় তো সেইখিনি মলিলং পৰি যায় তো মলিলং ভিলেজ এইখিনি অলপ চলপ সেই ভিডিঅ'ত দেখাইছিলো সৰু বাচ্চা এটা শুই থকা সেইখিনি আচলতে গাঁওখিনি পৰিৱেশ আৰু এতিয়া আমি গৈ আছো ডাউকিলে তো ডাউকি নদীত মই আগতে এবাৰ আহিছিলো কিন্তু হ'ল বাৰু দিন অহা তো আজি আকৌ এবাৰ গৈ আছো ভাইটিহঁত বহুতকেইটা ইহঁতি অহা নাই তো সিহঁতি চাব মই আকৌ ছেকেণ্ড টাইম হৈ যাব মই চাম আজি আৰু সৰু বেটা অকণমান গাটো বেয়া তাৰ বমি হৈছে তো সি অলপ শুই আছে তাৰ পাপাকে তাক লৈ আছে মই লোৱা নাই এতিয়া মই অকণমান আগত লৈছিলোঁ তাক এতিয়া দেউতাকে লৈছে তাক তো আমি এতিয়া গৈ আছো ডাউকিলে পুৰা তামোলৰ গছ একদম তামোলৰ বাগান শ্বিলঙৰ তামোলৰ বাগানে বাগান এতিয়া আহি আছো পুৰা তামোলৰ বাগানৰ মাজে একদম এনেকে আৰু আমি ডাউকি নদীখন পামগে আৰু বেছি সময় নাই আৰু 5 মিনিটমান পাছতে ডাউকি নদীখনো পামগে এই ওপৰৰ পৰা চাওক এইখন ডাউকি নদী ভিউ এইটো সেইফালৰ চাইডটো বাংলাদেশ একফালে বাংলাদেশ আৰু আমাৰ এইফালে ইণ্ডিয়া তো এয়া আৰু ডাউকি নদী क्या है बोटिंग नहीं है अभी नहीं जाएगा अभी कितना बोटिंग कितना बोटिंग में 800 रुपया है 800 रुपया कितना लोग बैठ सकते हैं हाँ कितना लोग बैठ सकते हैं ये बोट एक बोट में 4-5 ये तो बोट এইখিনি হল মানে এয়া যিখিনি দেখিছে এইখিনি বাংলাদেশৰ বোট হয় আৰু এই বাংলাদেশ का लोग है ना भैया ये माने এইখিনি বাংলাদেশৰ লোক মানুহ वो पूरा बांग्लादेश है ओ सब बांग्लादेश ओ ये है ना पूरा बांग्लादेश बोलो इंडिया नहीं इंडिया तो ये है कौन सा भैया इधर में हम बैठो इंडिया हेलो मैम इधर में हम इंडिया है ये 3 इंडिया है ये नदी में आधा इंडिया आधा बांग्लादेश और ये पत्थर में पूरा बांग्लादेश है ये भी पूरा बांग्लादेश है और ये लोग मतलब बांग्लादेशी लोग है ना ये सब इंडिया तो वहाँ में जा सकता है तो देख सकता है हाँ ये गांव सब मतलब बांग्लादेश का है सलहट डिस्ट्रिक्ट बांग्लादेश का ये पूरा बांग्लादेश का लोग ये सब এইখিনি হল বাংলাদেশ আৰু আমি ইণ্ডিয়াৰ মানে ডাউকিখনত যাওঁ মানে যিখিনি নদী ভাগ পৰে আৰু ইণ্ডিয়াৰ তো আমি সেইফালে যাম এতিয়া এইখন ওয়াও আৰু এইফালে সব নদীৰ ভিউ বাও এমেজিং ইফালে যাব পাৰিম বাংলাদেশৰ মানে হেৰি ইলিশ বিৰাট ভাল ফেমাস মানে বিখ্যাত আৰু বাংলাদেশৰ ইলিশ মাছ वाओ हमने मारा ना हमने मारा है वैसे ने क्यों नहीं वो गाड़ी आएगा तो तरफ ये पार्किंग को दिक्कत है डाउकी विलेज डाउकी टूरिज्म डेवलपमेंट আমি পালোহি ভাৰত বাংলাদেশ मैत्री दुआर तो भारत बांग्लादेशर এখন হেৰি গেট আৰু আমি অকনমান নামিম এতিয়া গাড়ীৰ পৰা আৰু হেয়া লিখা আছে ওয়েলকাম টু বাংলাদেশ গাড়ীৰ পৰা নামিলো ভাৰত বাংলাদেশৰ এখন গেটখন আৰু ওয়েলকাম টু বাংলাদেশ এই আৰু ডাউকি আহিলে বেছি দূৰ নহয় 1.5 কিলোমিটাৰ আহিলে এইখিনি জায়গাটো পায় আমি অকনমান ঘুমাই যাম গুটেইকিটা যেটো মানে হেৰি আৰু এই আমাৰ ইণ্ডিয়াৰ এটা পিলাৰ আছে তো সেইখিনিৰ পৰা মানে ইফালে যাব নোৱাৰে মই ভাবিছিলো যদি অকমান যাব পাৰো সেই ছানালাটোৰ তাত ছানা অকমান খালো হয় এই ছানালা এটা আছে
কিন্তু খাব এতিয়া নাপাওঁ কাৰণ আমি এলাও নাই আৰু এইবিলাক ৰিস্ক নলওঁ ন আৰ্মি এইটো যিহেতু মানা কৰিছে এইবিলাক ৰিস্ক লোৱাটো বেয়া চব কাম কৰিব নালাগে তো আমিও নকৰোঁ বেছি টাইম থাকিম দেই আজি ৰ'দটো ল'ম আকৌ ইয়াৰে ৰ'দৰ ইণ্টাৰেষ্ট ল'ত হয় ইয়া 1275 ইণ্ডিয়া সেই ল'ৰাটোক ক'লোঁ কিন্তু আনি দিব পাৰে চাগে এতিয়া আনি দি আছে তো কি আনিছে চাওঁ ৰ'ব দেই क्या क्या है ये गुआवा आम का बेर का अचार है और कितना करके इसका प्राइस 20 रुपए 20 रुपया खाने में अच्छा है कि नहीं अच्छा है बांग्लादेश का फूड है बांग्लादेश का फूड है ना ठीक है बांग्लादेश और बोगोरी बांग्लादेश और बोगोरी ना ये क्या है अमरूद अमरूद हाँ ये तो आमी लो ये अमरूद বিলাক সবে ললো আমি তাৰ প্লেট খালি হৈ গ'ল ইয়াতে আছিলে আমাৰ সবৰে হাতে হাতে এইবিলাক খা তো পোৱা নাই নি একদম সবে খাই হ'ল এখেতসকল মানে ইয়াতে আৰু পহৰা তেখেতসকলে ডিউটি কৰি আছে आप उत्तर प्रदेश से कहाँ से थे आप बोला था उत्तर प्रदेश से कितना साल हो गया इधर आपका 5 महीने यहाँ का हालत ठीक रहता है ना ठीक है थैंक यू यार তেখেতসকলে এনেকে ৰখিয়া আমি ডিব্ৰুটো ঘূৰিয়ে আছো ঘূৰি এতিয়া ভোকো লাগিছে ৰাতিপুৱা সেই হোটেলত অকণমান সেয়া খালো যেনিবা ৰাতিপুৱা যিখিনি খাইছিলো পেট ভৰিছিলে তথাপি এতিয়া সময় হ'ল প্ৰায় কেইটা বাজিলে ৰ'ব 2:41 হ'ল তো ভোক লাগিছে ডাউকিত আজি মানে অলপ দোকান চোকান বন্ধ যিহেতু সানডে আজি তো আমি ওচৰতে এখন হোটেল দেখিছো কেনেকুৱা কি পাওঁ নাজানো আৰু দেই তাকে বোলো কিবা এটা খাই লওঁ আমি গোটেইখিনিয়ে হোটেলটো মই দেখুৱাই ৰ'ব বহুত মানে ভাল পাম নে নাপাম আজি মানে আইডিয়া নাই আমি এতিয়া ইয়াতে খাব লাগিব কাৰণ চাৰিওফালে বন্ধ এয়া পৰিৱেশটো দেখুৱাইছো চবফালে বন্ধ নাই একো খোলা আৰু খোলা থাকিলেও চাগে ইমান বেছি তেনেকুৱা নহয় আৰু এইবিলাকে আৰু হোটেল হ'লেও তো এতিয়া আমি যাওঁ ইয়াতে কি আছে কি পাওঁ সেইটো দেখা পালো হা লাগিছে ইয়াতে আমি এতিয়া ভাত খাম আৰু একো নাই বোলে তেনেকুৱা দালি ভাজি আৰু মাছ কৈছোঁ মাছ পালে মাছ লৈ ল'ম আৰু এয়া হ'ল আজি আমাৰ এয়া আৰু খাম আৰু ভাত আলু ভাজি অকণমান দাইল আৰু কিবা চব্জি দিছে এইটো আৰু পাপৰ মাছো দিছিলোঁ মাছ নাই বোলে এতিয়া কণীকে ভাজি দিব দিছোঁ তো কণী দিব আৰু এনেকৈ খাই থাকোঁ আৰু আমাৰ এই আইহঁতো এনেকৈ বহিছে খাবলৈ তো আমি ভাতকেইটা খাই লওঁ তাৰপিছত আপোনালোকক লগ পাম এইয়া এতিয়াহে পালোহি ডাউকি নদীত ডাউকিত এতিয়া তাকে বটিং কৰোঁ নে নকৰোঁ ভাবিছোঁ গৰমো বহুত বেছি ৰ'দ আছে আৰু এতিয়া এইফালে এইখিনি আমি আছোঁ ইণ্ডিয়া আৰু সেই ল'ৰাকেইজনৰ পৰা সেই হিল এটাত বহি আছে সেইখিনিৰ পৰা যাব নোৱাৰে আৰু সেইখিনি বাংলাদেশ সেইবিলাক চাইড বাংলাদেশ এইফালে সেইটো পাৰটো বাংলাদেশ আমি এতিয়া যিফালে আছোঁ এইটো ইণ্ডিয়া আৰু এইটো আমাৰ ইণ্ডিয়ান আৰ্মি এইফালে ইণ্ডিয়ান আৰ্মিবিলাকৰ এয়া আৰু আছোঁ এইটো জেগাত এটা বতাহ আছে বাৰু ধুনীয়া ঠাণ্ডা বতাহ এজাক ভাল লাগি আছে আৰু এইবিলাক ব'টবিলাক ৰখোৱা আছে চাফাৰ মানে কৰিলে কৰিব পাৰি ইয়াতে ব'টিং বাট আমি কৰা নকৰাটো ইমান ফাইনেল হোৱা নাই তাকে ভাতকেইটা খাই আহিলোঁ আৰু ভাতকেইটা খাই আহি এতিয়া ইয়াত সেয়া মোৰ বহুত বেছি গৰম লাগিলে মইতো কাপোৰ মই চেঞ্জ কৰি ল'লোঁ মানে এতিয়া বাংলাদেশৰ আৰু বগৰী কিনি লৈছোঁ ঘৰত খামগৈ বগৰী খাই ভাল লাগে সিহঁতে বিকিব আহিব পাৰে অকণমান সেই শিলটোলৈকে তো আমিও সেই শিলটোতে ল'লোঁ আমাৰ ৰাণীও চাব আহিছে ৰাণী হাই কৈ দিয়া এতিয়া সেই আৰু ভাল লাগি আছে মানে ধুনীয়া ঠাণ্ডা বতাহ এজাক আৰু আপোনালোকৰ হয়তো ভালেই লাগি আছে দেখি এতিয়া বগৰী আমি বটিং নকৰিলোঁ বহুত গৰম আৰু ইমান ভাগৰ লাগিছে দেখি চাগে অনুভৱ কৰিছে মোৰ কথাতে মোৰ ভাগৰ লাগিলে আৰু এতিয়া মন গৈছে
ঘৰ কেতিয়াকৈ পামগৈ মানে চাই হৈ গ'ল আৰু বহুত হেঁপাহ পলাই গ'ল ইমান এইবোৰ চিৰি বগাব লাগে নহয় একদম ভাগৰ লাগি গৈছে বহুত ভাগৰ লাগিছে দেই মাই ডিয়াৰ্ছ এয়া আমি এতিয়া ৰিটাৰ্ণ গৈ আছোঁ ঘৰলৈ ৰিটাৰ্ণ মানে সেয়া আৰু আহি আছোঁ 4:15 মানৰ পৰা ওলালোঁ এইটো চাওকচোন কি ধুনীয়া লাগিছে আকাশখন এতিয়া গধূলি মানে হোৱাকে নাই আৰু চিকিমিকি সময়খিনি তো এতিয়া বাজিছে 5:30 বাজিছে আমি 4:15 মানত ডাউকিৰ পৰা ওলাই দিলোঁ ওলাই এতিয়া আহি আছোঁ এইখিনি এতিয়া শ্বিলঙলৈ ডাউকিৰ পৰা 83 কিলোমিটাৰ তো আমি মানে মাজমজিয়াত আছোঁ আৰু ঘৰ গৈ পাওঁতে আমাৰ হয়তো 9-10 এনেকুৱা বাজিব আৰু তেতিয়া গৈ পাম এনেকৈ গৈ আছোঁ আৰু কিন্তু সেই আৰু গৈ আছোঁ যদিও ভাল লাগি আছে ৰাস্তাৰ ভিউবিলাক চাই গধূলি হ'লে আৰু দেখা নাপাম এতিয়া তাকে বোলো আপোনালোককো অকণমান দেখুৱাই দিওঁ সেই তেনেকৈ আৰু আকাশখন ইমান ধুনীয়া লাগিছে এতিয়া তাকে আমি গৈ পাই এবাৰ আপোনালোকক লগ পাম ধুনীয়াকৈ থাকে তাৰপিছত মানে নকলোঁ মানুহ যাব পাৰে बोलो ना মানুহ अच्छा नहीं ना अभी ये हमें इसमें ये वो गुंडा पार्टी है ना ये लोग का पैसा नहीं है तो ये लोग सब छीन लेगा छीन लेगा पुलिस भी ढूंढ नहीं पाता है